সুন্দৰ আমি যোৱা 2021 চনতো ইয়াত বৈশাগু সেলিব্ৰেশন কৰিছিলে আৰু এই সময়ত কৰোনা হোৱাৰ হেতুকে কিছু বাধা ইয়াত আছিল তাৰ কাৰণে খুব জাকজমকৰে আমি আয়োজন কৰিব পৰা নাছিলে আৰু আজি ইয়াত আমাৰ ব্ৰিটিছ চৰকাৰৰ কালচাৰ আৰু টুৰিজম ডিপাৰ্টমেণ্ট দুটাই লগ লাগি পেলাই এদিনীয়া কাৰ্যসূচীৰে সেই বৈশাগুটো ইয়াত সেলিব্ৰেশন কৰা হৈছে কাৰণটো হ'ল সৰলপাৰা অঞ্চলৰ মানুহখিনি আমাৰ কালচাৰৰ লগত খুব বিশেষ জড়িত নহয় ইয়াত মানুহখিনি কিছুমানে নতুনকৈ আহিছে বা ঠিক তেনেকুৱা অৰ্গেনাইজ কৰা মানুহ নাই আৰু কথা হ'ল কি এই সৰলপাৰা অঞ্চলটো এটা টুৰিষ্ট স্পট হয় পিকনিক স্পট হয় আমি আজিৰ ইয়াত ভুটান ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যন তেখেতসকলকো আমি নিমন্ত্ৰণ কৰিছে বিফাৰ জেনেৰেল ছেক্ৰেটাৰী আহিছে আৰু ভুটানৰো প্ৰতিনিধি আহিছে গতিকে তেখেতসকলক আমি ইয়াত আলহী হিচাপে আমি নিমন্ত্ৰণ ৰাখিছোঁ আৰু ইয়াৰ যোগেদি আমি নাইবাৰিং কাণ্ট্ৰিৰ লগত গুডউইল আৰু কোৰিলেটিভ বা ভাল সম্পৰ্ক সেইটো গঢ়ি তুলিব বিচৰা হৈছে আৰু এই অঞ্চলৰ মানুহখিনিৰ লগত চিনাকি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰ ইয়াত ডেমনষ্ট্ৰেশ্যন কৰা হৈছে গতিকে আমাৰ এই সৰলপাৰা অঞ্চলৰ মানুহখিনিৰ মাজত একতা আমাৰ মাজত ভাতৃত্ববোধ এইটো গঢ়ি তুলিবৰ কাৰণে আজিৰ এই ৰংজালী বৈশাগু ইয়াত সেলিব্ৰেশ্যন কৰা হৈছে আমাৰ বড়োসকলৰ জাতীয় উৎসৱ আৰু সেই উৎসৱটোই আমি জাতিৰ সবতকৈ ডাঙৰ আৰু সবতকৈ ভালকৈ আমি উপভোগ কৰোঁ আৰু আয়োজন কৰা হয় এনজয় কৰা হয় আৰু সেলিব্ৰেট কৰা হয় তো UPPL দলীয় নেতাসকলৰ দ্বাৰা আজি খুব ভালকৈ এই ভূটান বৰ্ডাৰ ওচৰত সৰলপাৰা নদীৰ কাষত বেংকত ৰিভাৰ বেংকত এইটো পিকনিক স্পট ইয়াতে আমাৰ এই অঞ্চলৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু সমূহ UPPLৰ নেতা নেত্ৰীসকলক লৈ পেলাই ইয়াত বৈশাগুৰ নামত আমাৰ নেতাসকলৰ দলীয় কৰ্মীসকলৰ মাজত মানে ইণ্টাৰেকশ্যন এই প্ৰগ্ৰামটো লৈছে আৰু ইয়াতে আদিবাসী ৰাভা গোৰ্খা বড়ো আৰু বঙালী যিমান জাতিগোষ্ঠী আছে অঞ্চলৰ তেখেতসকলৰ নৃত্য মানে ইয়াত আমি উপভোগ কৰিছোঁ তেখেতসকলে আহি পেলাই পাৰ্টিচিপেট কৰিছে বৈশাগু সেলিব্ৰেশ্যনত প্ৰথমবাৰ এই বছৰতে প্ৰত্যেক জাতি গোষ্ঠীয়ে BTCত ভাগ লোৱাটো আমি দেখিবলৈ পাইছোঁ আৰু মই আশা কৰোঁ এই বছৰ আহিব লগা দিনবোৰত মানে সদায় আমাৰ BTCত যি 26টা জনগোষ্ঠী আছে সকলোৱে ধৰ্ম এৰি পেলাই জাতি এৰি পেলাই ভাষা এৰি পেলাই যেহেতু এই উৎসৱটো কোনো ধৰ্মৰ লগত কোনো জড়িত নহয় কোনো এটা জাতি গোষ্ঠীৰ মাত্ৰ হ'ব নোৱাৰে ইয়াৰ কাৰণে সবে সেলিব্ৰেট কৰিব বুলি মই আশা কৰিছোঁ। ভুটানৰ পৰা আহিছে